आं सरलपारा प्राइमारि उमेशनिफ्राय बुंदों आङो जाहाथे जोंनि नैबे सरलपारा ओनसोलाव सेवलि मेडाम फैनायखौ आं बिराद गोजोननाय मोनदों आरोबाव जों हाजासे सेवलि मेडामखौनो जों साबायखर होयो मानोना जोंनि दुखु सुखुआव सेवलि मेडामानो जोंखौ नायगोन आरो जों देरहा होनानै जयगथ खालामगोन जों बेहाय जोंनिल' नङा आरो आदिबासि बर' गासैबो जों जयैनो मिलायनानै जों सेवलि मेडामखौनो देरहा होगोन जोंनि नांगौ मानिखौ सेवलि मेडामानो जोंखौ सुफुंगोन मानोना जोंनि बिपिएफ सरकार फैनायजों लोगो लोगो जोंहा बिराद उपकार मोनदों आरोबाव जों जाहाथे सेवलि मेडामनिफ्राय बांसिनै जोङो वमेन्सफ्राबो बिराद अधिकारखौ मोननानै खामानिफोरखौ मावलांनो हायो आं बेखौनो साबायखर होयो सेवलि मेडामनि सायाव आरोबाव जोङो नैबे सेवलि मेडामा जाहाथे नैबे भट जोबनायनि लगे लगे जोंखौ आरो बांसिनै नायलांथों আচ্ছা আজি আমার সরলপাড়ার আমার নতুন ক্যান্ডিডেট শিউলি মহিলাৰী বাইদেউ আহি পাইছে আজিলৈকে সরলপাড়ার ইতিহাসে ক'ব লাগিব আমাৰ প্ৰমীলা ৰাণী বাইদেউ আছিল আমাৰ ক্যান্ডিডেট হিচাপে 5 বাৰমান হি MLA হৈ তাৰপিছত অসমৰ মিনিষ্টাৰলৈকে গৈ পালে বাইদেউকো আমি ধন্যবাদ যাচিলোঁ সরলপাড়া গাঁৱৰ হৈ তাৰপিছত আজিৰ দিনত আমাৰ নতুন ক্যান্ডিডেট আমি ভালকৈ পালোঁ আমাৰ শিউলি মহিলাৰী বাইদেউ আমি বিপিএফ হিচাপে আমাৰ ক্যান্ডিডেট শিউলি মহিলাৰীক বহুমতেৰে আমি ইয়াৰ পৰা ভোট জিকাই পঠাম বুলি আমি দৃঢ় বিশ্বাস আমি ইয়াত গোৰ্খা আদিবাসী বড়ো আৰু ৰাভা 4টা জনগোষ্ঠী আছোঁ ইয়াৰ 4টা জনগোষ্ঠীৰ ভিতৰত আমি সকলোৱে মিলি পেলাই আমাৰ বিপিএফ চৰকাৰ ইয়ানি আমাৰ ক্যান্ডিডেট শিউলি মহিলাৰীক আমি ইয়াৰ পৰা বিপুল ভোটেৰে জিকাই পঠাম বুলি আমি দৃঢ় সংকল্প লৈছোঁ যোৱা 5 বছৰত ইউপিপিএলৰ MLA লৰেন্স ষ্টাৰী আছিলে বৰ্তমান একেতে 3 নং কোকৰাঝাৰৰ মূল দাবীদাৰ কণ্টেষ্টত তাৰ লগত যুঁজ কেনে হ'ব বুলি ভাবে নহয় আমি এইটোৱে ভাবোঁ এতিয়া আৰু আমাৰ UPPL দল আৰু BPFৰ মাজত মানে তেনেকুৱা কণ্টেষ্ট যাতে আমাৰ এৰিয়াত নহ'ব এইটো আমি দৃঢ় বিশ্বাস আমাৰ BPFে ইয়াৰ পৰা বিপুল ভোটেৰে আগুৱাই যাব বুলি আমি সংকল্পবদ্ধ শিউলি মহিলাৰী আমি আদিবাসীৰ তৰফৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ ইতিমধ্যে আমি তাই আমি পাইছোঁ যাতে আমি বহু মতেৰে আমি এখেতক আমি ভোটত জিকাই দিম বুলি আশাবাদী আৰু এখেতে জিকাৰ পিছত আমাৰ আদিবাসী বা সৰলপাৰাবাসীৰ যি উন্নয়নমূলক কাম কাজত যাতে এখেতে আমাক মনত কৰে আৰু আমাৰ দুখ বেদনা ইত্যাদি এখেতে আমাক চাই দিব বুলি আমি আশাবাদী আৰু আমাৰ বিশেষকৈ আমি সৰলপাৰাবাসী আমাৰ বিশেষ সমস্যাটো হ'ল মূল সমস্যাবিলাক আমাৰ মাটি বাৰীকে লৈ আমি জীৱন নিৰ্বাহৰ বহু ধৰণৰ নাটনি অৱস্থাত আছোঁ এইখিনি যাতে আমাক জিকাৰ পিছত এইখিনি যাতে পূৰণ কৰে এখেতে এয়ে আমি কামনা কৰিছোঁ আৰু যোৱা 5 বছৰত যিটো UPL চৰকাৰ বা আমাৰ লৰেন্স ষ্টাৰী MLA আমলত আমি একোই লাভ বা উন্নয়নমূলক এনে কোনো অনুসন্ধান কৰিব পৰা নাই যাতে এইবেলি আমি এই আমাৰ হাগ্ৰাম মহিলাৰীৰ যি ভোটদানত বা জিকাৰ পিছত এখেতে আমাৰ হকে ভাল কাম কৰিব বুলি আমাক আশাবাদী ধন্যবাদ।